वेलकम बैक टू माई यूट्यूब चैनल इशू क्रिएशन ब्लॉग। আজি আকৌ নতুন এটা ভিডিঅ' সৈতে আপোনালোকৰ মাজত আশা কৰোঁ আপোনালোকে চব ভালেই আছে। আৰু লগৰখিনি ফোন কৰিলে মানে এতিয়া তাৰপিছত কৈছে কি বোলে পথাৰ ফালে যাওঁ। তো পথাৰত গৈ পেলাই আমি কি কৰোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তো বলক গৈ থাকোঁ। তো তাহাঁতি গ'ল, মই অকলে আহি আছোঁ আৰু তাৰপিছত অকলে গৈ আৰু তাহাঁতক এতিয়া বিচাৰিব লাগিব কোনডোখৰতনো আছে। তো বলক গৈ থাকোঁ। আহি পাই গ'লোঁ পথাৰ। তাহাঁতি মোক এৰি থৈ গুচি আহিলে। তাৰপিছত তাহাঁতি এতিয়া কি কৰি আছে তাকে দেখাম দেই। এয়া পথাৰত আহি পেলাই এয়া টেঙা খাব আহিছোঁ। তো তাহাঁতি টেঙাখিনি কাটি থাকক, আমি অলপ ফুৰি আহোঁ। তহঁতি কাটি থাক দেই। তো ব'লক গৈ থাকোঁ। গাইজ পূৰা পথাৰৰ মাজত আছোঁ মই। ইফালে অলপ আগলৈকে যাম বুলি ভাবিছিলোঁ, এইফালেতো পূৰা বোকা আছে। তো এইফালে যাব নোৱাৰিমেই আৰু চাব পাৰে এতিয়া বোকাই হৈ আছে। বাকী আৰু বলক অলপ চাই লওঁ, গৈ থাকোঁ ধাননিৰ মাজে মাজে। তো এইবোৰ চাব পাৰে ধাননি। সেইফালে ধান দাই আছে, তো সেইফালেও ধান দাই আছে। গাই চাওক না কি ধুনীয়া পৰিৱেশ, আকাশখন ইমান ধুনীয়া লাগিছে। মুকলি আকাশৰ তলত এনেকৈ ঘূৰা মজাই বেলেগ। আৰু অকলে লগৰখিনি আছে আৰু কিবা কিবি কৰি আছে, মানে টেঙা কাটিব দি থৈছোঁ তাহাঁতক। এতিয়া গৈ পেলাই খাম আৰু। তো বহুত ভাল লাগে এনেকৈ থাকি পেলাই। গৈ আছোঁ আমি আগৰলৈকে। এইফালে অলপ ধান দোৱা দেখাই আছে, আপোনালোকক দেখাব চেষ্টা কৰিম মই। তো গৈছোঁ, আপোনালোকে চাই থাকক। তো এইটো চাব পাৰে, গোটেই পথাৰ। এইবোৰ চব কাটি পেলাই থৈ দিছে। তো এইবোৰ চব ধান কাটি পেলাই থৈ দিছে। আৰু মাতটো চাগে অলপ কমকৈ গৈছে নেকি, মানে কেছটো এনেকুৱা হৈছে। মোৰ ফাৰ্ষ্ট টাইম মানে ছেকেণ্ড টাইম হৈছে বাৰু এইটো ভিডিঅ', কিন্তু হ'লেও অলপ নাৰ্ভাছ ফিল থাকে ন, আপোনালোকে বুজি পাইছে আৰু চাগে। ইমান ভালকৈ নক'লেও হ'ব। তো এইটো এনেকৈ থৈ দিয়ে আৰু কাটি পেলাই ৰ'দত শুকাবৰ কাৰণে। আৰু যেতিয়া শুকাই কমপ্লিট হৈ যাব তেতিয়া আৰু বান্ধি পেলাই আৰু ঘৰত লৈ যায়। তো আৰু কি ক'ম, চাই থাকক চিনেমা। আকৌ আহি গ'লোঁ লগৰখিনিৰ ওচৰত। লগৰখিনি ইয়াত আহি পেলাই তাহাঁতি কৰিয়ে আছে, এতিয়ালৈকে খোৱাই নাই, খাব। তো চাওক এইবোৰ এইফালে কৰি আছে। তো মই মানে এনেকুৱা জেগা এডোখৰত আছোঁ যোনডোখৰত আমি সৰুতে ইয়াত ক্ৰিকেট খেলিছিলোঁ একচুৱেলি। তো জেগাডোখৰ চাওক এতিয়া কেনেকুৱা হৈ গ'ল, গোটেই জাবৰ মানে চফা তফা নকৰে। আৰু আগতে আমি খেলিব আগত মানে দুদিন তিনিদিন আৰু চফা কৰোঁতে লাগি যায় মানে। তো এইবোৰ জাবৰ হৈ আছে।
ফালে ইমান দেৰি ৰখাৰ পিছত খাব হৈ গ'ল আৰু খাই লওঁ 2 piece ফালে চবেই থিয় থিয় খাই আছে আৰু বহিব জেগা নাই তাত বহি ল ধুনীয়াকৈ বহি পেলাই খা বৰ বেয়া পৰিছে পানী নানিলি ন কোনো ধৰি তো খাই লওঁ তাৰপিছত লগ পাই আছোঁ আমি টেঙা খাই ল'লোঁ বাকী এইখিনি বাকী হৈ গ'ল ইফালে গৰু এটা আছে তাকে দি দিম আৰু খাবলৈ ইউটো চাগে ইমান খাব নাই পোৱা গৰু এটাই বান্ধি থৈ গৈছে মানুহে আৰু তো ইয়াকে দি দিওঁ দি দিলোঁ ই খাই থাকক ই গৰুটোক এইখিনি খাব দি দিলোঁ ই খাই আছে তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু আমিতো নতুন মানুহ ন এতিয়া বেছি দীঘল ভিডিঅ' বনালেও চাগে আপোনালোকে বৰিং পাব তো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক কমেণ্ট চব কৰি দিব আৰু বাকী এতিয়া বাই বাই আকৌ নতুন এটা ভিডিঅ'ত লগ পাম